Hello, wonderful. Welcome to my YouTube channel, Samir Blog. এতিয়া আমি অৰুণাচলৰ পৰা ওলাইছোঁ, যিখন কালি ৰিজৰ্টত আছিলোঁ, ৰিজৰ্টখনৰ পৰা ওলাইছোঁ। এতিয়া আমি বলক এতিয়া আমি গৈ থাকোঁ। আৰু এতিয়া আমি পাছিঘাট গৈ আছোঁ। পাছিঘাটৰ ৰাস্তাটো কেনেকুৱা হয়, কেনেকুৱা লাগে গৈ এবাৰ চাই আহোঁ বলক। অলপ ধুনীয়াকৈ ওলাইছে, ফটো চটো কথা আছেতো, বেয়া লাগিছে বাৰু দেখিবলৈ মোক। হাবিয়ে চলাইছোঁ গাড়ী, কমটি মজা লাগিছে। আহি আমি আকৌ এখন দোকানৰ ওচৰত ৰ'লোঁ। মানে কি আমাৰ নিপুৰ মানে কিবা এৰি আহিলে বোলে, ৰিজৰ্টৰ পৰা ফোন কৰিলে যে আপোনালোকৰ এনেকৈ কিবা থাকি গ'ল বেগ এটা, আপোনালোকে তাতে ৰৈ দিয়ক। আমি তাতে ইয়াত ৰৈ আছোঁ, তেখেতলোক আহি আছে। ইয়াৰ পৰা আকৌ যাম আৰু যাত্ৰা আৰম্ভ কৰিম। গোটেইবাৰ ৰৈ আছোঁ একদম ধুনীয়াকৈ। আহি কহুৱা বন পালোহি। ইয়াতে এটা গীত আছিলে, কহুৱা বন মোৰ অশান্ত মন আল ফুল কি ধুনীয়া পৰিৱেশ চবফালে। এখন কি নদী অ? চিয়াং নদী। চিয়াং নদীখন দেখিছে। পাছিঘাট গৈ আছোঁ। পাছিঘাট ডামবুকৰ পৰা পাছিঘাটৰ ৰাস্তাটোত গৈ আছোঁ। চব কি ধুনীয়া এটা পৰিৱেশ। এইফালে এখন পাহাৰ, কিমান ধুনীয়া পাহাৰখন কাটি থৈছে। এইফালেও পাহাৰ, এখন বিচ, তাৰ মাজত এখন নদীখন তোমাৰ মই সম্পূৰ্ণকৈ দেখাব নোৱাৰোঁ, কাৰণ কেলৈ গ্লাছৰ গাড়ীৰ ভিতৰত আছোঁ। পিছৰ গাড়ীখনে হৰ্ণ মাৰি আছে। অলপ ৰৈছোঁ বাৰু, ইয়াতে ৰৈছোঁ যেতিয়া অলপ দেখাই দিওঁ কেনেকুৱা ধুনীয়া এটা পৰিৱেশৰ জেগাটো। কি কয় কি ধুনীয়া এটা পৰিৱেশ চবফালে একদম। এখন চব কি এখন নদী, কম ইমান ধুনীয়া এখন নদী, কুলু পানী বৈ আহি আছে। চব পানী একদম দেখিছেনে, সেইফালেও এনেকৈ কৰি আহি এইফালে সোমাইছে। বৰ ধুনীয়া এটা পৰিৱেশ চব। এই টিকনিত আছেগৈ, এই ইয়াত যদি চুব পালোঁ এনেকৈ আঙুলিটো দি মোৰটো চবৰে ইয়াত ৰখি পিনি ফটো ছেশ্যন পূৰা। নিপুৱে লোকক ফটো পাইছে, নিপুক ফটো আহিছে। সেই দুজনে এহেঁতিকেইজনে মানে ইয়াত কিবা কৰিব পাৰি নেকি সেইটোৰ ওপৰত চিন্তা কৰি আছে, মানে গোটেই তিনিজন মিলি। আপোনালোকে কি কৰি আছে ইয়াত? কিবা চিন্তা কৰি আছে ন? ঠিক আছে বঢ়িয়া, চিন্তা কৰক। এইয়া চোৱা, আমি আহি আছোঁ পাছিঘাটৰ ৰাস্তাত। চাওকচোন এখন কি মানে নৈ, ইয়াত নৈ বুলি নহয়, চব পাথৰ চাৰিওফালে গোটেই পানী। আগতে যদি পানী হৈছিলে, আজি পাথৰ। ইমান ধুনীয়া এটা পৰিৱেশ চবফালে। এইফালেও পাথৰ, আগফালে চব। এখন পাছিঘাট ব্ৰিজখন দীঘল, বহুত ডাঙৰ ব্ৰিজ। আকাশে বতাহে তাৰ আগমনী, খৰা পাতবোৰ যেন সোঁৱৰণী, আকাশে বতাহে তাৰ আগমনী। ও মই লাজুকী ৰূপে চৰা, ঐ মোক নেচাবি দূৰৈৰ পৰা। ও মই লাজুকী ৰূপে চৰা, আমি আহি হেংগিং পালোহি। আমি এতিয়া হেংগিং ব্ৰিজ গৈ আছোঁ, পাছিঘাটৰ। হেংগিঙৰ এটা ধুনীয়া পৰিৱেশ আপোনালোকৰ মাজত দেখাই দিওঁ বোলো। আহি আছোঁ হেংগিং ব্ৰিজ পাছিঘাটৰ। ৰাস্তাটো মানে অতি ৰোমেণ্টিক এণ্ড অতি মনোমোহা এণ্ড অতি
অতি ভয়ংকৰ এইবোলে চব কিমান ধুনীয়া এটা পৰিৱেশ আহি আছো লগত এজন বহি আছে এনেকুৱা হাঁহি হাঁহি আহিছে অ বাপৰে বাপ এইটো ৰাস্তা দি আমি গৈ আছো যাম এতিয়া গাড়ী এখন গৈ আছো সৰুকে বলক আমি গৈ আছো এতিয়া হেংগিং ব্ৰিজ চক কি ধুনীয়া এটা পৰিৱেশ হেংগিং ব্ৰিজলৈ আমি আহি আছো হেংগিং ব্ৰিজৰ ৰাস্তাটো ৰাজকমল শইকীয়া হেণ্ডচম বয় যোৰহাটৰ লুকুৰটো পুৰা ফটো ছেশ্যন চলি আছে বে বাপৰে বাপ বোলে ডেভলিন নিপু নিপু হাই দিয়া নিপু পুৰা টিপটপ মানে এইবোলে এই ৰঞ্জিত দা গাড়ীত বহিবি আমনি পাই গৈছে ঐ চাই দে গাড়ী আহিছে মানে অতি বেয়া লগা দুখৰ বিষয়টো এটাই যে আমি আহি আছিলোঁ হেংগিং ব্ৰিজ কিন্তু ইমানেই দূৰ হৈছে এতিয়া মানে আৰু 41 কিলোমিটাৰ যাবই লাগিব সেইটো কাৰণে হেংগিং ব্ৰিজলৈ মানে আজি নাযাওঁগৈ আৰু নেক্সট টাইম আকৌ আহিলে হেংগিং ব্ৰিজ যাম মানে আৰু আমি ঘূৰি পিনি ঘৰলৈ যাব লাগিব দুলীয়াজান যাব আছে সেইটো কাৰণে নাযাওঁ ইয়াতে ধুনীয়াকৈ এটা ভিউ পইণ্ট দিছোঁ একদম বঢ়িয়া ভিউ পইণ্ট এটা দিছোঁ দেই চবেই কিবা চাই আছে মোবাইলত চবে ফটো চাই আছে এইটো ফটো ছেশ্যন চলি আছে মোৰ লগত আহি আছে ৰাজকমল শইকীয়া যোৰহাটৰ তাৰপিছতে ৰঞ্জিত দা আছে এইফালে পিছফালে বহি আছে ৰঞ্জিত দা ধুনীয়াকৈ আমি আহি আছোঁ একদম বঢ়িয়া কেনেকুৱা লাগিছে শইকীয়া আল্টিমেট ৰঞ্জিত দা কেনেকুৱা লাগিছে অতি সুন্দৰ আহি আমি এই বগীবিল পালোহি বগীবিল দলং যাওঁতে গৈছিলোঁ আমি ধলাশদিয়া ব্ৰিজ হৈ পিনি অৰুণাচল ঘূৰি আহোঁতে আহিলোঁ আমি বগীবিল হৈ পিনি আৰু ইমানেই ভাগৰ লাগিছে মানে আজি বহুত ভাগৰ লাগিছে গাড়ী চলাই ভাগৰ লাগি গৈছে সেইটো কাৰণে আধা ব্লগ মানে নকৰিলোঁ ভিডিঅ' আছে অলপ কৰিছোঁ ভিডিঅ'টো দিম কি ধুনীয়া এটা পৰিৱেশ চাওকচোন বগীবিলৰ লাইটখিনি মানে বেছি ভাল লাগে লাইটবিলাক জ্বলি থাকে যেতিয়া বহুত আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কাৰণ কেলৈ ইয়াৰ পিছত আৰু চব এতিয়া ঘৰলৈ যাম আৰু সময়ো বহুত হৈ গ'ল এতিয়া 8 বাজিব হ'ল 8টা বাজিলে যিহেতু ঘৰলৈ যাওঁ এইফালে পিছফালে এখন কিবা ৰিজৰ্ট এখন আছে এখন বগীবিল ইক' ৰিজৰ্টখন নেকি মেবি মই ভালকৈ গম পোৱা নাই কি হয় আৰু আপোনালোকে আহিব পাৰে ভাল বোলে দেই ভাল মই শুনিছোঁৱে ভাল বুলি বগীবিল ইক' ৰিজৰ্ট আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে এবাৰ কমেণ্টত হ'লেও জনাব বহুত গাটো বেয়া লাগিছে ঠাণ্ডা অলপ ফিল এটা হৈছে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব বাই বাই